Hi guys, মই Rumpee আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰো ভালে। আৰু এটো হৈছে মোৰ প্ৰথম ব্লগ, গতিকে আপোনালোকে সকলোৱে যাতে মোক সাপোৰ্ট কৰে আৰু ভিডিওটো শেষলৈকে চাব বুলি মই আশা কৰিলো। আৰু যদিহে ভাল লাগে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো। হেল্ল' গাইজ, মই এতিয়া অলপ ওলাই যাবলৈ লৈছোঁ। মানে বাৰ অলপমান কাম আছে, সেইটো কাৰণে অলপমান তাইৰ লগতে ওলাই যাব লৈছোঁ। তেতিয়াহ'লে ব'লক আমাৰ লগত আজি আপোনালোকক দেখুৱাই থাকিম মই দিনটো কি কৰোঁ কি নকৰোঁ, অলপকৈ চববিলাক দেখাবলৈ চেষ্টা কৰিম। তো ব'লক আমাৰ লগত আপোনালোকক দেখুৱাই থাকিম। চেণ্ডেল টেণ্ডেলবিলাক বাহিৰতে আছে, পিন্ধি লওঁ। এয়া আমি দুজনী আহি আছোঁ কামৰ কাৰণে। এয়া কিবা খাই আছোঁ, অলপ বেয়া চেয়া বস্তু খাওঁ আৰু মুখখন নহ'লে বহুত বেয়া লাগে যে মোৰ, সেইটো কাৰণে চাই থাকক। এই মাত্ৰ আহি পেলাই ঘৰ পালোহি আৰু ঘৰ পাই মানে কিবা লাগি গৈছে আৰু অলপমান ঘূৰিলোঁ বাৰ কামত। তাৰপাছত বজাৰ আছিল অলপমান কৰিবলৈ, এইবিলাক শাক পাচলি অলপমান গ্ৰ'চাৰী চব মানে অলপমান আলু পিঁয়াজ এইবিলাকে কিনিবলৈ আছিলে, এইবিলাক কিনিলোঁ। কিনি মেলি আহিলোঁ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো। আজি মোৰ এইটো প্ৰথম ভিডিঅ' হিচাপে মানে মই একো জনাই নাই কৰিবলৈ, আৰু শিকিম আৰু লাহে লাহে। বাকী আপোনালোকে মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু আজি মই কিবা এটা বনাই দেখুৱাম, যিহেতু কিবা এটা নহ'লেনো আৰু কি দেখুৱাম, তাৰমানে সেইটোৱে আৰু। গতিকে কিবা এটা মই আপোনালোকক বনাই দেখুৱাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া মই এতিয়া ভাত খাবলৈ লৈছোঁ, দুপৰীয়া ভাত খাবলৈ লৈছোঁ। বৃহস্পতিবাৰ আজি, আপোনালোকে অৱশ্যে ভিডিঅ'টো শুক্ৰবাৰেহে চাবলৈ পাব, সেইকাৰণে আজি নিৰামিষ ভাত। এয়া আপোনালোকক অলপ দেখাই দিছোঁ। দাইল আছে আৰু এয়া পাপৰ আছে। একেবাৰে চিম্পুলকৈ ভাত খাবলৈ লৈছোঁ। তেতিয়াহ'লে ভাত খাই লওঁ, তাৰপিছত আকৌ ভিডিঅ' বনাম। গুড ইভিনিং গাইজ, এতিয়া মই আহিছোঁ চুজি বনাবৰ কাৰণে। আজি আপোনালোকক মই কেনেদৰে চুজি বনাওঁ আপোনালোকক সেইটোৱে আজি মই দেখুৱাম। বৰ বিশেষ একো নাই, অলপমান খিচমিচ আছে, লগতে আলমণ্ডটো আছে, ভাবিছোঁ সেইটোকে কাটি পেলাই লগত দিম। আৰু গৰু ঘিত মই বনাম। এয়া চাওকচোন মোৰ ওচৰত কোন আছে, এয়া হৈছে মোৰ মৰম লগা ভাইটি। তাই ক্লাছ 7ত পঢ়ি আছে। বাকী মই আপোনালোকক মোৰ বিষয়ে সকলো ক'ম, মই ক'ত আছোঁ। এয়া হৈছে আলমণ্ড বাদাম, এইটো মই এনেদৰে কাটি লৈছোঁ। মই এইখিনি এতিয়া নিদিওঁ, মই এই কটা এইখিনি দিম। লগতে এয়া হৈছে খিচমিচ, আৰু এয়া হৈছে গৰু ঘি, আৰু এইটো হৈছে চুজিৰ পেকেট। এতিয়া মই কেনেদৰে চুজি বনাওঁ আপোনালোকক সেইটোকে দেখুৱাম। এয়া প্ৰথম মই ঘিটো দি লৈছোঁ, বেছিকৈ দিছোঁ ঘিউটো অলপ। যিমান বেছিকৈ দিয়ে সিমানে বেছি টেষ্টি হয় আচলতে খাবলৈ, সেইকাৰণে অলপ বেছিকৈ দি দিছোঁ। লাহেকৈ এনেদৰে আপোনালোকে চুজিখিনি তাৰ ওপৰত দি দিব। বৰ বেছিও মই বনোৱা নাই, ইমানখিনিয়ে মই বনাম। মানুহ বেছি নাই, গতিকে কমকৈ বনাম, খাবলৈ টেষ্টি হোৱাকৈ। কমকৈ বনাব লাগে, খাবলৈ টেষ্টি হোৱাকৈ বনাব লাগে। আৰু এতিয়া খুব এনেদৰে এইখিনি ভাজিব লাগিব, যিমানখিনিলৈকে পাৰে মানে জ্বলি নোযোৱালৈকে ভাজিব লাগে, তেতিয়া চুজিটো খাবলৈ অলপ টেষ্টি হয়। এনেদৰে ভাজি আছোঁ, যিমান পাৰে সিমান ভাজিব ধুনীয়াকৈ এটা কালাৰ হোৱালৈকে। সেইবুলি জ্বলি যাবলৈ নিদিব, আৰু জ্বলি গ'লেতো আৰু তিতা তিতা নিচিনা লাগে খাই। যিমান পাৰে সিমান ভাজিব, অলপ টেষ্টি হয় খোৱাত আৰু।
এনেদৰে ভাজি থকাৰ মাজতে এবাৰ আপুনি কাটি থোৱা আলমণ্ড যদি থাকে কাজু দিব পাৰে বা বেলেগ ধৰণৰ কিবা বাদাম চাদাম ড্ৰাই ফ্ৰুটছ কিবা কিবি দি দিব পাৰে আৰু খাবলৈ ভাল লগাকৈ আৰু লগতে অলপমান খিচমিচ দি দিছোঁ বৰ বেছিকৈও নিদিওঁ ইমান বেছি দিলেও ভাল নালাগে খাই ইমানেই দিছোঁ আৰু তাৰপাছত আকৌ আগৰ নিচিনাকৈ লৰাবলৈ ষ্টাৰ্ট কৰি দিব যিমান পাৰে সিমান লৰাই থাকিব আৰু এতিয়া ৰঙচুৱা বৰণ এটা হৈ আহিছে এয়া দেখিছে অলপমান ৰঙচুৱা বৰণ এটা হৈ আহিছে গতিকে ভাবিছোঁ এতিয়া ইয়াত চেনি দি দিম চেনিটো মই অলপ বেছি মিঠা হ'লে ভাল পাওঁ যিমান পাৰে সিমান মিঠা দিলেহে মই ভাল পাওঁ নাজানো কিয় আচলতে সেইকাৰণে চাগে অলপমান শকতটো বেছি নেকি সেইকাৰণে চেনিটো মই অলপ বেছিয়ে দি দিম এয়া চব চেনি পূৰা বেছিকৈ দি দিছোঁ একদম তেতিয়া টেষ্টি মিঠাই নিচিনা লাগে খাই সেইকাৰণে চেনিটো অলপ বেছি দি দিছোঁ আপোনালোকেও যদি চেনিটো বেছিকৈ দিয়ে দি দিব খাবলৈ বহুত টেষ্টি হ'ব এতিয়া ইয়াত পানী দিব লাগিব পানীটো মই অলপ বেছিকৈ দিম তাৰমানে মই অকণমান বেছিকৈ যদি পানী থাকে খাই ভাল পাওঁ গতিকে পানীটো অকণমান বেছিকৈ দিম সেইবুলি একদম হালোৱাৰ নিচিনা কৰি নেপেলাওঁ হালোৱাতকৈ কম আৰু তেনেকুৱা ধৰণে পানীটো দিম আৰু অকণমান ইয়াত গেছটোত এইখিনি অলপ উতলিবলৈ দিম যাতে ধুনীয়াকৈ পানীৰ লগত বস্তুটো মিলি সিজি যায় ধুনীয়াকৈ এয়া চব চুজি বনাই ৰেডি হৈ গ'ল আৰু এতিয়া মই এইখিনি গৰমে গৰমে প্লেট এখনত উলিয়াই ধুনীয়াকৈ মেলি দিম যাতে বৰফি আকাৰে কাটিব পাৰোঁ এয়া চব এনেদৰে যিমান পাৰোঁ গৰমে গৰমে মই ধুনীয়াকৈ ডাঙৰ কাঁহী এখনত ধুনীয়াকৈ এনেকৈ বহলাই থৈ দিছোঁ তাৰপাছত লাহেকৈ ধুনীয়াকৈ যেতিয়া অকণমান ঠাণ্ডা হ'ব এইখিনি তেতিয়া বৰফি আকাৰে কাটিব পৰা যাব আৰু তাৰপাছত আপুনি চাহৰ লগত গৰমে গৰমে পৰিৱেশন কৰক বা আপুনি অকণমান গাখীৰ লৈও আপুনি খাব পাৰে ইয়াৰ লগত গাখীৰ অকণমান ঢালিও খাব পাৰে মানে যেনেকৈ মন যায় তেনেদৰে খাব পাৰে আৰু নিশ্চয় সকলোৱে এইটো বস্তু খায়েই কিন্তু মই এনেই আৰু যিহেতু আজি খাবলৈ লৈছোঁ গতিকে আপোনালোককো দেখুৱালোঁ হেল্ল' গাইজ এতিয়া খাবলৈ লৈছোঁ চাহ আৰু লগতে ভাবিছোঁ মোৰ ভিডিঅ'টো এণ্ড কৰিম বুলি আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু আগলৈ কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে আপোনালোকে মোক জনাব কমেণ্টত আৰু মোৰ চেনেলটো প্লিজ আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব এয়া চব মই বনোৱা চুজি আৰু চাহ আৰু লগতে আপোনালোকক এবাৰ খাই দেখুৱাওঁ এয়া হৈছে চুজি এনেদৰে কাটি লৈছোঁ ইমান ভাল নহ'ল আৰু অলপ টাইম থাকিব লাগিছিলে আচলতে গৰমে গৰমে কটাৰ কাৰণে এনেকুৱা হ'ল আৰু এয়া গাখীৰ চাহ এতিয়া খাই লওঁ আৰু লগতে আপোনালোকৰ সকলোৰে দিনবিলাক যাতে শুভ হয় তাৰ কামনা কৰি মোৰ ভ্লগটো সামৰণি মাৰিছোঁ